মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি ষষ্ঠ শ্ৰেণীৰ পাঠ ৭ তপনৰ কথা এই পাঠটি পঢ়িম। আহা তোমালোকে মোৰ লগতেও পঢ়িবলৈ আৰম্ভ কৰা। তপনৰ কথা। ভাল লগা বস্তুটো সকলোৱে পাবলৈ বিচাৰে, পিছে আনৰ মনত বেজাৰ নিদিয়াকৈ তাক লাভ কৰাটোহে বুদ্ধিয়কৰ কাম। এই গল্পটোৰ জৰিয়তে তপন নামৰ ল'ৰাজনে কি বুদ্ধিৰে সেই বিচৰা বস্তুটো লাভ কৰিলে সেই কথা জানিব পাৰিবা। তপনৰ মাহীয়েক ধুবুৰীত থাকে। মাহীয়েকৰ পুতেক ঋতুৰাজ তপনতকৈ বয়সত ২ মাহৰ সৰু। দীঘলীয়া বন্ধ পালে সি কেতিয়াবা তপনহঁতৰ ঘৰত কেইদিনমান থকাকৈ আহে। সি আহিলে তপনে ভালো পায় বেয়াও পায়। ভাল পায় কাৰণ সেইকেইদিন কথা পাতিবলৈ, ফুৰিবলৈ, ঘৰত কেৰম আৰু লুডু খেলিবলৈ তাৰ লগ এটা হয়। বেয়া পায় কাৰণ সেইকেইদিন তপনৰ মাকে তাতকৈ ঋতুৰাজক বেছি মৰম কৰে। কালি আবেলি পায়স ৰন্ধাৰ কাৰণে আজি পুৱা যদি গাখীৰ কম পৰিল, তেনেহ'লে মাকে ক'ব, আজি তপনে গাখীৰ খাব নালাগে, ঋতুৱে খাওক দে। মাছ জানিবা ২ টুকুৰা আছে, এটুকুৰা মাছৰ কাঁইট কম থকা, ইটুকুৰা ফিছাৰ কাঁইটীয়া। বিলাবৰ সময়ত মাকে তপনক ক'ব, তই কাঁইট বাছি খাব জান নহয়, ফিছা টুকুৰা তয়ে খা, ভাল নালাগে। এদিন আবেলি তপনৰ মাক ফুৰিবলৈ ওলাল। যাবৰ সময়ত তেওঁ তপনক পাকঘৰলৈ মাতি নি ক'লে, ইয়াতে ২ টুকুৰা কেক আছে, অলপ পাছত উলিয়াই লৈ ঋতু আৰু তই খাবি। ডাঙৰ টুকুৰা ঋতুক দিবি। মাক ওলাই যোৱাৰ পাছত তপনে ঢাকোনখন আঁতৰাই চাই দেখিলে এটুকুৰা কেক সৰু, ইটুকুৰা বেছ ডাঙৰ। দেখা যাওক, তপনে ভাবিলে। আগফালৰ বাৰান্দাত কেৰম খেলি থাকোঁতে তপনে ঋতুৰাজক ক'লে, বুইছ ঋতু, আমাক স্কুলত এদিন যোচেফ ছাৰে ভদ্ৰ মানুহ কেনেকুৱা হ'ব লাগে তাৰ উদাহৰণ দিছিল। কেনেকুৱা উদাহৰণ? ঋতুৰাজে সুধিলে। ধৰি ল তই আৰু মই বাছত উঠি ধুবুৰীলৈ যাম। আমাৰ কাৰণে ২জন বহিব পৰা বেঞ্চ এখন আছে। খিৰিকীৰ কাষত বহিবলৈ তয়ো ভাল পাৱ, ময়ো ভাল পাওঁ। এতিয়া ভদ্ৰ মানুহৰ চিন হৈছে মই তোক খিৰিকীৰ কাষত বহিবলৈ ক'ম আৰু তয়ো মোক খিৰিকীৰ কাষত বহিবলৈ জোৰ কৰিবি। আৰু ধৰি ল মেজত ২ডাল পেঞ্চিল আছে, এডাল চুটি, এডাল দীঘল। মই সুধিলোঁ, তোক কোনডাল লাগে? তই যদি ভদ্ৰ ল'ৰা তেনেহ'লে কবি চুটিডাল। মই ক'ম, নহয় ভাই, তই দীঘলডাল ল'। একগেম খেল শেষ হোৱাৰ পাছত তপনে ঋতুৰাজক পাকঘৰলৈ লৈ গ'ল। কেক ২ টুকুৰা খোৱা মেজলৈ আনি সি সুধিলে, তই কোন টুকুৰা খাবি? ঋতুৰাজে ক'লে, সৰু টুকুৰা। ইহ নহয়, তই ডাঙৰ টুকুৰা খা। ঋতুৰাজে ক'লে, নহয়, তই ডাঙৰ টুকুৰা খা। এইবাৰ তপনে ঠিক আছে বাৰু বুলি ডাঙৰ টুকুৰাটো হাতেৰে তুলি লৈ লগে লগে একামোৰ মাৰি দিলে। কেক চোবাই চোবাই সি ক'লে, তই সঁচাকৈ বৰ ভদ্ৰ ল'ৰা। তোৰ নিচিনা ল'ৰাক আমাৰ যোচেফ ছাৰে বৰ ভাল পাব। ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে আজিৰ ভিডিঅ'টো ভাল পালা। অন্য এটি ভিডিঅ'লৈ অতি সোনকালেই তোমালোকৰ ওচৰত উপস্থিত হ'ম। আজিলৈ আহিছোঁ।